নমস্কাৰ বন্ধু বান্ধৱীসকল কল্পুছ ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিৰ জৰিয়তে মই জনাব বিচাৰিছো এজোপা গোলাপ ফুল কেনেদৰে খুব কম দিনৰ ভিতৰতে গজাই ইয়াক ফুলাব পাৰি। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈ চাই থাকিব। প্ৰথমতে মই গোলাপৰ ঠানি এটা কাটি আনি ইয়াক এনেদৰে সৰু সৰুকৈ তিনি টুকুৰা কৰি লৈছো আৰু ইয়াৰ গুৰিখিনি এনেদৰে অলপ জুঙা কৰি কাটি লৈছো। আপোনালোকে ভিডিঅ'ৰ স্ক্ৰীনত দেখিছে গোলাপৰ ঠাৰি কেইটা মই কিমানখিনি দীঘল কৰি কাটি লৈছো। ইয়াৰ পিছত মই পাত্ৰ এটাত পানী লৈছো, একেবাৰে ভৰ্তি কৰি লোৱা নাই, পানীখিনি আধা লৈছো। তাৰ পিছত এই গোলাপৰ ঠাৰি তিনিডাল মই পানীখিনিত তিয়াই ৰাখিছো। এনেদৰে মই সম্পূৰ্ণ এক দিনৰ বাবে ঠাৰি কেইডাল তিয়াই ৰাখিছো। তাৰ পিছত এদিনৰ পিছত এতিয়া এই ঠাৰি কেইডাল মই ৰুম। ঠাৰিখিনি ৰুবৰ বাবে প্ৰথমতে মই এনেকুৱা পাত্ৰ এটা লৈছো আৰু পাত্ৰটো ফুটা কৰি লৈছো। তাৰ পিছত ইয়াতে প্ৰয়োজন অনুসৰি মাটি ভৰাই লৈছো। এই মাটিখিনি মই অলপ বালিচহীয়া মাটি লৈছো, কাৰণ বালিচহীয়া মাটিত গোলাপ ফুল সোনকালে গজে। মাটিখিনি ঠিক কৰি লোৱাৰ পিছত মই গোলাপৰ ঠাৰি কেইডাল ইয়াতে ৰুই দিম। তিনিওডাল ঠাৰি প্ৰায় 2 বা 2.5 ইঞ্চি মান ফুট যোৱাকৈ ভালদৰে ৰুই দিম। এতিয়া মই ইয়াত অলপ সৰহ পৰিমাণে পানী ছটিয়াই লৈছো। গোলাপৰ ঠাৰি কেইডাল তল যোৱাকৈ ইয়াত মই পানী দিছো। পানীখিনি দি উঠাৰ পাছত ইয়াক এটা ডাঙৰ পলিথিনেৰে ঢাকি দিম আৰু পলিথিনেৰে ঢাকি দিয়াৰ পাছত এইখিনি অলপ সেমেকা ঠাইত, অৰ্থাৎ য'ত সূৰ্যৰ প্ৰখৰ ৰ'দ পোনপটীয়াকৈ নপৰে তেনেকুৱা ঠাইত কেইদিনমানৰ কাৰণে এনেদৰে থৈ দিম। প্ৰায় 12 দিন 15 দিন মান পাছত এয়া আপোনালোকে দেখিছে গোলাপৰ ঠাৰি কেইডালত সামান্য পাত আহিবলৈ আৰম্ভ কৰিছে। তিনিডাল ঠাৰিৰ মাত্ৰ এডাল ঠাৰিত অলপমান পাত অহা দেখা গৈছে আৰু বাকী দুডালত এতিয়ালৈকে কোনো পাত অহা নাই। আৰু দেখিছে ইয়াৰ মাটিখিনিও শুকান হৈ গৈছে। গতিকে ইয়াত নতুনকৈ আৰু অলপ পানী দিম। তাৰ পিছত এইখিনি আকৌ পলিথিনটোৰে ঢাকি আগৰ নিচিনাকৈ ছাঁ ঠাইত কিছুদিনৰ বাবে ৰাখি থম। এয়া প্ৰায় এমাহমানৰ ভিতৰতে গোটেইকেইডাল ঠাৰিতে ধুনীয়াকৈ পাত আহি গৈছে। এতিয়া আৰু পাত্ৰটো পলিথিনেৰে ঢাকি নাৰাখোঁ, ইয়াক মুকলিকৈ ৰাখিম। কিন্তু আগৰ নিচিনাকৈ প্ৰখৰ ৰ'দ পৰা ঠাইত নাৰাখোঁ, ইয়াক অলপ ছাঁ জাগাত ৰাখি থম। আৰু এয়া সম্পূৰ্ণ 1.5 মাহ 2 মাহৰ পাছত গোলাপৰ ঠাৰি কেইডালত সম্পূৰ্ণৰূপে ধুনীয়াকৈ পাত আহিছে আৰু ইয়াৰ কলিও মেলিছে আৰু কেইদিনমানৰ পাছতে এই গোলাপ কেইডাল ফুলিবলৈ আৰম্ভ কৰিব। এয়া আপোনালোকে দেখিছে যে গোলাপৰ কলিকেইটা এতিয়া খুব সৰু সৰু হৈ আছে, কিন্তু কেইদিনমান পাছতে এইকেইটা সম্পূৰ্ণৰূপে ফুলি উঠিব। আৰু এতিয়া আপোনালোকে এয়া দেখিছে কলি ওলোৱাৰ পৰা এসপ্তাহৰ ভিতৰতে গোলাপ কেইটা ধুনীয়াকৈ সম্পূৰ্ণৰূপে ফুলি উঠিছে।